মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই আজিৰ ভিডিঅ'ত বিশেষকৈ এই নৱোদয় বিদ্যালয়ৰ বাছনি পৰীক্ষা ক্লাছ 6ত কেনেধৰণে কৃতকাৰ্যতা লাভ কৰিব পাৰি বা এই পৰীক্ষাৰ কেনেদৰে প্ৰিপাৰেশ্যন ল'বা বা কেনেধৰণে প্ৰিপাৰেশ্যন ল'লে ছাকচেছৰ সম্ভাৱনা থাকিব। মই কেইটামান কথা আলোচনা কৰিম। ভিডিঅ'টো যিসকলে জেএনবি টেষ্ট 2023 চন বা পৰৱৰ্তী সময়ত দিব বিচাৰিছে বা নামভৰ্তি কৰিব বিচাৰিছে সেইসকলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব ভিডিঅ'টো। ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাবা। ইতিমধ্যে 2023 চনৰ জেএনবি টেষ্টৰ বাবে ক্লাছ 6ৰ নামভৰ্তি অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু 31 জানুৱাৰী তাৰিখে এই সময়সীমা অন্ত পৰিব। অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰীয়ে 2023-24 বৰ্ষৰ বাবে ক্লাছ 6ত নৱোদয় বিদ্যালয়ত নামভৰ্তি কৰিব বিচাৰিছে সেইসকল ছাত্ৰ ছাত্ৰীয়ে এই সময়সীমাৰ ভিতৰত অৰ্থাৎ 31 জানুৱাৰীৰ ভিতৰত অনলাইন আবেদন কৰিব লাগিব আৰু 29 এপ্ৰিল তাৰিখে এই ক্লাছ 6ৰ জেএনবি টেষ্ট অনুষ্ঠিত হ'ব। এই জেএনবি টেষ্টত যিহেতু ৰুৰেল ছেকশ্যনত অৰ্থাৎ গ্ৰাম্য অঞ্চলৰ বাবে 70% ছিট সংৰক্ষণ থাকে আৰু এই সম্পৰ্কে মই ইলিজিবিলিটি ইত্যাদি মই আগৰ এটা ভিডিঅ'ত আলোচনা কৰিছোঁ। এই এণ্ট্ৰেন্সত 3টা পাৰ্ট থাকে আৰু সৰ্বমুঠ 80 অৰ্থাৎ 80টা প্ৰশ্ন থাকে আৰু এই 80 প্ৰশ্নত 100 মাৰ্কছ থাকে। ইয়াৰ প্ৰথম পাৰ্টটো হৈছে যিটো মেণ্টেল এবিলিটি টেষ্ট, মানসিক দক্ষতা পৰীক্ষা, আৰু এই পাৰ্টটোত থাকে 40টা প্ৰশ্ন আৰু 40টা প্ৰশ্নত মুঠ 50 মাৰ্কছ থাকে, অৰ্থাৎ আধা মাৰ্ক এই মেণ্টেল এবিলিটি টেষ্টত থাকে। আৰু এই মেণ্টেল এবিলিটি টেষ্টত 10টা ছেটৰ প্ৰশ্ন থাকিব আৰু প্ৰতিটো ছেটত 4টাকৈ থাকিব আৰু এই কুৱেশ্যনটোত এই যিটো মেণ্টেল এবিলিটি টেষ্টৰ 50 মাৰ্কছ কেৰি কৰা একেবাৰে সহজ আৰু যিহেতু আগৰ প্ৰিভিয়াছ কুৱেশ্যনবিলাক ছল্ভ কৰিলে বা পেটাৰ্ণবিলাক চালে, যিহেতু কুৱেশ্যনৰ পেটাৰ্ণটো এই 40টা প্ৰশ্নৰ পেটাৰ্ণ একেবাৰে একে থাকে, অৰ্থাৎ এই 10টা প্ৰশ্নৰ যি প্ৰশ্নৰ ছেটিংছটো কি ধৰণৰ প্ৰশ্ন আহিব যেনেকুৱা আৰ্হি থাকিব একে থাকে। তাৰপিছৰ যিটো ছেকেণ্ড পাৰ্ট সেই পাৰ্টটোত হৈছে কি মেথছৰ প্ৰশ্ন থাকে, ইয়াৰ চিলেবাছ আছে, চিলেবাছৰ ভিতৰত থাকিব, কিন্তু মেণ্টেল এবিলিটিবিলাক কেৰি কৰা সহজ হয়, মেথছৰটো অলপ প্ৰেক্টিচ কৰিব লগা আছে। আৰু নেক্সট ইয়াৰ মেথছৰ থাকিব কিমান 20টা প্ৰশ্নত 25 মাৰ্ক থাকে। নেক্সট হৈছে কি যিটো লেংগুৱেজৰ থাকিব, লেংগুৱেজটোত কি হয় পেৰাগ্ৰাফ দিয়া থাকিব, এই পেৰাগ্ৰাফৰ পৰা প্ৰশ্ন দিয়া থাকিব, প্ৰশ্নৰ পেৰাগ্ৰাফৰ পৰা এনচাৰবিলাক উলিয়াব লাগে। লেংগুৱেজটো পাৰিলে সহজ হয়, অৰ্থাৎ এই মেণ্টেল এবিলিটি টেষ্টৰ বাবে মেথছ পাৰ্টটো অলপ বেছিকৈ প্ৰেক্টিচ কৰিব লাগে। বাকীকেইটা নম্বৰ কেৰি কৰা একেবাৰে সহজ, অলপ প্ৰেক্টিচ কৰিলে পাৰে। যিহেতু মোৰ এইখন চেনেলতে কেইবাটাও ভিডিঅ' আলোচনা কৰা হৈছে মেণ্টেল এবিলিটি, তাৰপিছত আগৰ যোৱা বছৰৰ কিছু প্ৰিভিয়াছ কুৱেশ্যনো আলোচনা কৰা হৈছে। মোৰ এই ভিডিঅ'টোৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলক মই এইখিনি ক'ব বিচাৰোঁ যে আজিকালি বজাৰত বিভিন্ন ধৰণৰ গাইডো পোৱা যায় প্ৰিভিয়াছ প্ৰশ্নবিলাকক ছল্ভ কৰাৰ কাৰণে। লগতে মোৰ এই ভিডিঅ'টোত কিছুমান গুৰুত্বপূৰ্ণ আৰ্হি প্ৰশ্ন আলোচনা কৰা হৈছে। ভিডিঅ'সমূহ চাই থাকিলে বা আগৰ বছৰৰ জেএনবি টেষ্টৰ কিছুমান প্ৰশ্ন আলোচনা কৰিছোঁ, এইসমূহ চালে মই ভাবোঁ ভালেখিনি উপকৃত হ'ব। যিহেতু এই প্ৰশ্নসমূহত কি নাথাকে নাম্বাৰত নেগেটিভ মাৰ্ক নাথাকে। নেগেটিভ মাৰ্ক মানে এটা প্ৰশ্ন এনচাৰ কৰা হ'ল, প্ৰশ্নটো যদি ভুল হয়, কিছুমান এণ্ট্ৰেন্সত কি থাকে এনচাৰ কৰাৰ সময়ত কি হৈ থাকে নেগেটিভ মাৰ্ক থাকে, গতিকে ভুল এনচাৰ কৰিলে মাৰ্ক কি হৈ যায় মাইনাছ হৈ যায়, গতিকে ইয়াতে নেগেটিভ মাৰ্ক নাই। এইটো প্লাছ পইণ্ট, অৰ্থাৎ যিকেইটা পাৰাকেইটাতো এনচাৰ অপশ্যন হৈ গ'ল MCQত সেইটোতো ডাৰ্কেন কৰিবই, আৰু যিকেইটা নোৱাৰে সেইকেইটাও লাষ্টত যদি কি হয় অনুমানৰ ভিত্তিত যদিও ডাৰ্কেন কৰি দিয়া যায়, তাৰ পৰাও কি হয় তাত কোনো এটা প্ৰশ্নই এৰি আহিব নালাগে লাষ্টত। তাৰপিছত হৈছে আৰু এই টেষ্টৰ যিহেতু ছাত্ৰ ছাত্ৰীসকলে প্ৰথমবাৰৰ কাৰণে কি
কি কৰে MCQ প্ৰথমবাৰ নহয় আজিকালি কি হৈছে যেটো আমাৰ গুণোৎসৱ হয় গুণোৎসৱত MCQ ছাত্ৰ ছাত্ৰীসকলে ফিল আপ কৰে গতিকে বা যেটো আমাৰ এনসাৰ বুকলেট থাকে হেতত মানে ডাকেন কৰা সিস্টেমটো ইতিমধ্যে এক্সপেৰিয়েন্স হৈছে সো এই ওয়ামা সিটখন ফিল আপ কৰোতে অতি সাৱধানেৰে অৰ্থাৎ একজন ছাত্ৰৰ বাবে কি কৰে এখনে ওয়ামা সিট যোগান ধৰা হয় গতিকে ওয়ামা সিটখন ফিল আপ কৰোতে অতি সাৱধানেৰে ফিল আপ কৰিব লাগে সো ইতিমধ্যে মোৰ এটো চেনেলত হাউ টু ফিল আপ ওয়ামা সিট অৰ্থাৎ ওয়ামা সিটখন কেনেদৰে ফিল আপ কৰিব লাগিব মই ধুনীয়াকৈ এটা ভিডিও বনাই থৈছো এন্ট্ৰান্স লৈ যোৱাৰ আগতে পাৰিলে এই ওয়ামা সিটখন কেনেকৈ ফিল আপ কৰিব নেটৰ পৰা এটা স্যাম্পল ওয়ামা সিট ডাউনলোড কৰি লৈ পেলাই ঘৰত প্ৰেক্টিছ কৰিব পাৰে কাৰণ এই ওয়ামা সিটখন যদি ভালকৈ ফিল আপ কৰিব নোৱাৰে প্ৰথমত যিখিনি ৰোল নম্বৰৰ পৰা আদি কৰি যিমান বিলাক আছে এডমিট কাৰ্ডত থকা ডাটা বিলাক ভৰাব লাগে এইখিনি যদি শুদ্ধকৈ ভৰাব নোৱাৰে বা সেইখিনি ভৰাটো যদি খেলিমিলি হৈ যায় তেতিয়াহ'লে কি হ'ব গোটেই সিস্টেমটো কি হৈ যাব ভুল হৈ যাব গতিকে মোৰ এই ভিডিঅ ডেসক্ৰিপচনত বা মোৰ এটো চেনেলতে কি আছে ওয়ামা সিটখন কেনেকৈ ফিল আপ কৰিব লাগে নাইবা ওয়ামা সিটখনৰ এটা স্যাম্পল দিয়া আছে তাত চালে ধুনীয়াকৈ এটা আইডিয়া পাব সো ছাত্ৰ ছাত্ৰীসকল মই এই ভিডিঅটোৰ যোগেদি এই মেছেজটো দিব বিচাৰিছো তোমালোকে ভালদৰে প্ৰিপাৰেচন লোৱা নিশ্চিতভাৱে সাকসেস হ'বা যিসকল ছাত্ৰ ছাত্ৰীয়ে মই এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই বা প্ৰথমবাৰৰ কাৰণে এই চেনেলৰ ভিডিঅটো চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি নোটিফিকেশন বেলটো অল কৰি দিবা যাতে মোৰ এটো চেনেলত বিশেষকৈ জ্ঞানবি সম্পৰ্কীয় যিমান গুৰুত্বপূৰ্ণ নোটিফিকেশন আছে বা ভিডিও আছে আপলোড কৰা হয় গতিকে অনাইকে চাবলৈ পাবা